ডেফিনেটলি আপোনালোকে এটা বস্তু খাটাং থাকিব পাৰে যে ৰাইজৰ দলে যদি চৰকাৰলৈ আহে উইদিন 24 আৱাৰ্ছ কিছুমান বিষয়ৰ ওপৰত গোচৰ ৰুজু কৰা হ'ব আৰু উইদিন 7 ডেজ দোষীসকলক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। হয় হয় আজি গৌৰৱ গগৈ ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আজি দিনৰ ৰাতিপুৱা 9:30 9:30 আমাৰ কাজিৰঙা অৰ্কিড পাৰ্কলৈ গৈছিলে, আমাৰ যোগাযোগ হৈছিলে আৰু আজি ৰাতিপুৱা তেখেতে আমাৰ লগত আলোচনাত বহাৰ প্ৰস্তাৱ দিছিলে আৰু সেই অনুসৰি আমি আজি ৰাতিপুৱা 9:30 পৰা 11:30 লৈকে অতি মনোযোগেৰে অতি সৌহাৰ্দ্যপূৰ্ণভাৱে মই আৰু গৌৰৱ আমি দুজনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু ৰাইজৰ দলৰ সভাপতিয়ে আমি দীঘলীয়া 2 ঘণ্টা জোৰা অতি সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ অংশগ্ৰহণ কৰিলোঁ। আলোচনাত বেসিক্যালি বেলেগ বেলেগ কথা কৈছে, কিন্তু বেসিক্যালি আমি 2026 চনৰ বিধানসভা নিৰ্বাচনৰ এলায়েন্স সম্পৰ্কে বা বিৰোধী মিত্ৰতা সম্পৰ্কে আলোচনা কৰিছোঁ। ইয়াৰ আগৰবাৰ আলোচনা কৰিবলৈ যাওঁতে দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগত আমাৰ ৰাছেল হুছেইন আৰু ভাস্কুদি শইকীয়াৰ যি আলোচনা হৈছিলে তাত যিটো জটিলতা আহিছিলে সেই জটিলতা যথেষ্ট পৰিমাণে আঁতৰিছে, যথেষ্ট সৌহাৰ্দ্যপূৰ্ণ আলোচনা আছিলে। মই স্পষ্টকৈ গৌৰৱক কৈছোঁ যে 2026 চনত ৰাইজৰ দলে তোমাক অসমৰ মুখ্যমন্ত্ৰী হিচাপে চাব খোজো, স্পষ্টকৈ কৈছোঁ। গৌৰৱ গগৈ 2026 চনত আমি ৰাইজৰ দলে মুখ্যমন্ত্ৰী হিচাপে চাব খোজো, স্পষ্টকৈ কৈছোঁ। আৰু সেইকাৰণে মই স্পষ্টকৈ কৈছোঁ যে 2026 চনত আমি মৰণপণ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈ ঐক্যবদ্ধভাৱে 2026ত আমি সাম্প্ৰদায়িক আৰু ফেচিবাদী বস্তুৰ মূল্য বৃদ্ধি কৰি অসমৰ জনগণক একদম বৰবাদ কৰি দিয়া আৰু ব্যৱসায় বাণিজ্য শেষ কৰি দিয়া বিজেপি চৰকাৰক আৰু হিমন্ত বিশ্ব শৰ্মাক আমি পৰাজিত কৰিব খোজোঁ। আৰু এই ক্ষেত্ৰত গৌৰৱ আৰু মোৰ একদম একমতত আমি উপনীত হৈছোঁ যে 2026ত আমি বিজেপি চৰকাৰক পৰাভূত কৰিবৰ কাৰণে ঐক্যবদ্ধ হ'ম।